3টা 10-5 মান হৈছে আৰু গৈ চাইছো আমি একো পোৱা নাই গাড়ীত আমি একো পোৱা নাই তাত গাড়ীৰ ভিতৰত ডেড বডি বা মানুহ কোনো নাছিল একো পোৱা নাই আমি লেডিজ সিংঘম জোনমণি ৰাভাৰ মৃত্যুৰ দিন বাঢ়ি যোৱাৰ লগতে মৃত্যুৰ আঁৰৰ ৰহস্যও দিনক দিনে জটিলতাৰ আৱৰ্তত সোমাই গৈ আছে কিন্তু জোনমণি ৰাভাৰ মৃত্যু যে দুৰ্ঘটনাত নহয় সেয়া যে এটা পৰিকল্পিত হত্যাকাণ্ড আছিল সেয়া নিশ্চিত হৈ পৰিছে কাৰণ ইজনৰ পিছত সিজন অভিযুক্তৰ পাছত আৰু এজন বিশেষ অভিযুক্তই দাবী কৰা মতে ডাল মে কুছ তো কালা নিশ্চয় আছে ঘটনাৰ দিনা নিশা 3 মান বজাত যিখন কেৰেং জোনমণিৰ এক্সিডেণ্ট হোৱা গাড়ীখন থানালৈ লৈ অনা হৈছিল সেই কেৰেংখনৰ ড্ৰাইভাৰ ৰমেশ গোৱালা নামৰ ব্যক্তিজনে থানালৈ অনাৰ সময়ত জোনমণিৰ মৃতদেহ বা কোনো ধৰণৰ মৃতদেহ গাড়ীখনত নাছিল বুলি কৈছে হয় ৰমেশ গোৱালাই চাঞ্চল্যকৰ মন্তব্য কৰিছে যে গাড়ীখন দুৰ্ঘটনাস্থলীৰ পৰা থানালৈ টানি নিওঁতে কোনো ধৰণৰ ডেড বডি নাছিল বুলি মন্তব্য কৰিছে কিন্তু পুৱা জোনমণিৰ মৃতদেহ গাড়ীখনত পোৱা গ'ল মোৰ নাম নমস্কাৰ ৰমেশ গোৱালা আপুনি কি কৰে মই ড্ৰাইভাৰ কৰো কিহৰ কেৰেঙৰ হয় 15 তাৰিখে ৰাতি আপোনাৰ সেই কথাটো কওকচোন 15 তাৰিখৰ ৰাতিৰ কথাটো হ'ল ৰাতি প্ৰায় 2:17-18 মান মিনিটত লোকেশ্বৰ শইকীয়া হোমগাৰ্ডজনে মোক ফোন মাৰিলে কৈছে সৰুবগীয়াত গাড়ী এখন এক্সিডেণ্ট হৈছে গাড়ীখন লৈ আহাচোন গাড়ীখন লৈ আহিব লাগে থানালৈকে তেতিয়া মই মোৰ দুখন হেণ্ডিমেন আছিলে সিহঁতক ফোন মাৰিলোঁ তাৰপিছত মই ওলাই মুখ কাণ ধুই আৰু লেট্ৰিন বাথৰুম কৰি ৰাতি মই যাওঁতে তাত প্ৰায় 3টা 10-5 মান হৈছে আৰু গৈ চাইছো আমি একো পোৱা নাই গাড়ী দুখন ফচি আছিল আগফালে সৰু গাড়ীটো অকণ সোমাই আছিলে তাৰপিছত সৰু গাড়ীখন টানি কেৰেং দি সাইড কৰিছোঁ তাৰপিছত ডাঙৰ গাড়ীখন সাইড কৰি ডাইৰেক্ট থানালৈ আনিছোঁ নেক্সটত সৰু গাড়ীখন আনিছোঁ আমি একো পোৱা নাই তাত গাড়ীৰ ভিতৰত ডেড বডি বা মানুহ কোনো নাছিল একো পোৱা নাই আমি এই যে জোনমণি ৰাভাৰ কথাটো ওলাইছিলে তাকে আমিতো ৰাতিপুৱাহে গম পাওঁ ৰাতি একো গম পোৱা নাছিলোঁ ৰাতি একো গম নাপাওঁ ৰাতিপুৱাহে জানো যে এইটো জোনমণি বাইদেউৰ বোলে গাড়ী এক্সিডেণ্ট হৈছে বুলি এই যে আপুনি 2:17 খবৰ পাই পেলাই যে ঘৰৰ পৰা ওলাই গ'ল হয় এই যে লক্ষেশ্বৰৰ পৰা যিজনে ফোন কৰিছিলে হয় তেওঁ সেই ঘটনাস্থলীত আছিল নে তাক পোৱা নাই ই মোক থানাৰ পৰা ফোন কৰিছে কৈছে তোমাৰ থানা আমাৰ জখলামুণ্ডা থানাৰ পৰাই কৰিছে মই তাক গৈ তাত পোৱা নাই স্পটত পোৱা নাই তাক খালি ফোনে কৰিছে তুমি গাড়ীখন লৈ আহা বুলি কৈছে আপুনি কেৰেংখন লৈ গৈ সেইখিনিতে পাওঁতে পুলিচৰ বাদে আৰু কোনোবা আছিল নেকি নাই পুলিচেই আছিলে তাত বেলেগ পাব্লিক পোৱা নাই আমি আৰু এইটো টাইমত বৰষুণ পুৰা চবেই আমি তিতি গৈছিলোঁ 3জনক তিতিছোঁ পুলিচৰ মানুহকেইটাও তিতিছে ৰাতিপুৱা এই কথাৰ পৰা সম্পূৰ্ণৰূপে ই যে এটা হত্যাকাণ্ড এই কথা স্পষ্ট হৈ পৰিছে এতিয়া মন কৰিবলগীয়া যে ইমানবোৰ তথ্য লাভ কৰাৰ পাছতো CIDয়ে কিয় জোনমণিৰ হত্যাকাণ্ডৰ লগত জড়িত হত্যাকাৰী কেইজনক চিনাক্ত কৰিব পৰা নাই ব্যুৰো ৰিপৰ্ট আসাম 24